নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ OMR চিটত হোৱা ভুলসমূহৰ ওপৰত, আৰু এই ভুলসমূহৰ বাবে আপোনালোক ৰিজেক্টেডো হ'ব পাৰে, আৰু কি ভুল হ'লে আপোনালোক ইয়াত ৰিজেক্ট হ'ব তাৰে ওপৰত আমি ইয়াৰ ফুল ডিছকাশ্যন এটা কৰিম। আৰু যিসকলে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হয় তেওঁলোকে প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰেড 3 নাইবা গ্ৰেড 4ৰ আপোনালোকক এনেদৰে এখন চিট দিয়া আছিল। কাষত এটা আপোনালোকৰ পিকচাৰ দিয়া আছিল আৰু লগতে ওপৰত চেণ্টাৰ নেম আছিল আৰু আপোনালোকৰ নামটো ইয়াত লিখা আছিল। ঠিক তেনেদৰে আপোনালোকৰ ইয়াত কি ভুল গ'লে আপোনালোকৰ ৰিজেক্টেড হ'ব তাৰ ওপৰত আমি ইয়াত ফুল বৰ্ণনা কৰিম। আহক প্ৰথমতে আমি চাই লওঁ। আপোনালোকৰ কাষত দিয়া আছিল এনেদৰে এটা ৰোল নম্বৰ, আৰু সেই ৰোল নম্বৰত আপোনালোকৰ বহুতে এডমিটৰ ৰোল নম্বৰ লিখিছে আৰু বহুতে পৰীক্ষা গৃহত নেজানি বা বুজি নাপায় আপোনালোকে আনৰ ৰোল নম্বৰ নাইবা এডমিটত থকা আন কিছুমান সংখ্যা ইয়াত লিখা দেখা পোৱা গৈছে। আৰু বহুত কেণ্ডিডেটে সুধিছে যে মোৰ এইটোত ভুল হ'ল, এতিয়া মোৰ কিবা প্ৰব্লেম হ'ব নেকি। এক নম্বৰ কথা এইটোৱে যে আপোনালোকৰ সকলোতকৈ ডাঙৰ কামটোৱে হৈছিল ইয়াত শুদ্ধকৈ আপোনালোকৰ ৰোল নম্বৰটো লিখা, আৰু যিসকলৰ ইয়াত ৰোল নম্বৰ লিখাত ভুল হৈছে তেওঁলোকৰ বাবে এই এক্সামটো দিয়াৰ কোনো মূল্যই নাই। চ' আপোনালোক প্ৰথমতে ইয়াত আপোনালোকে জানি ল'ব যে ৰোল নম্বৰ যদি আপোনালোকৰ আছে 11111, আমি এনে ধৰি লৈছোঁ যদি আপোনালোকৰ ৰোল নম্বৰ আছে 11111, তেনেহ'লে আপোনালোকে ইয়াত প্ৰথমতে লিখি ল'ব লাগিব সংখ্যাকেইটা লিখা হোৱাৰ পিছত আপোনালোকে দেখা পাইছে তলত প্ৰথম ঘাইটোত যদি 1 আছিল তলত লিখা আছে 1 বুলি, তাত আপোনালোকে পূৰা নোহোৱা কৰি দাগ দিব লাগিব। ঠিক তেনেদৰে নেক্সটত যদি আমি ইয়াত ৰোল নম্বৰ থাকে বা আপোনালোকৰ 3 থাকিব পাৰে, 4 থাকিব পাৰে, ইয়াত আপোনালোকে যদি 2 থাকে আপোনালোকে 2টোত ইয়াত নোহোৱা কৰি দিব লাগিব। ইয়াত যদি আপোনালোকে 3 থাকে 3টোত নোহোৱা কৰি দিব লাগিব। ইয়াত আপোনাৰ 4 থাকিলে 4টোত নোহোৱা কৰি দিব লাগিব। ঠিক তেনেদৰে আপোনালোকে এইটো ৰোল নম্বৰ পূৰা পাৰফেক্টলি লিখিব লাগিব। নহ'লে যদি আপোনালোকৰ ৰোল নম্বৰতেই প্ৰব্লেম হয় তেতিয়াহ'লে ইয়াত এনচাৰ শ্বীটটো চেক কৰিব আপোনালোকৰ কম্পিউটাৰত, আৰু কম্পিউটাৰত আপোনালোকে ইয়াত এটা কমাণ্ড দিয়া থাকিব যিটো আপোনালোকৰ ৰোল নম্বৰ মতে আপোনালোকৰ চেক কৰা হ'ব। আৰু চেক কৰাৰ যদি আপোনাৰ ৰোল নম্বৰে ভুল হয় তেতিয়াহ'লে আপোনালোকৰ সঠিক এনচাৰ আপোনালোকে কেনেকৈ পাব নাইবা সঠিক ইয়াৰ ৰিজাল্ট কেনেকৈ পাব। ঠিক তেনেদৰে বহুত কেণ্ডিডেটে এই ৰোল নম্বৰটো ঠিকেই লিখিছে কিন্তু ইয়াত যিটো চিন দিব লাগে তাত বহুত ভুল কৰি দিছে, আৰু সেইবাবে আপোনালোকে বাৰম্বাৰ আপোনালোকে ইউটিউবত বহুত ভিডিঅ' পাই যাব যে OMR চিট কেনেদৰে ফিল আপ কৰে বা ইয়াৰ ৰোল নম্বৰ টেষ্ট বুকলেট নং কেনেদৰে ফিল আপ কৰে, এইবোৰ আপোনালোকে ভিডিঅ'ত ভালদৰে চাই ল'ব যাতে আপোনালোকৰ নেক্সট এক্সামটোত আপোনালোকে ইয়াত ভুল নহয়। কেণ্ডিডেটসকলৰ নেক্সট এটা কমন ভুলৰ ওপৰত আপোনালোকক কথা পাতিম, যিটো হৈছে আপোনালোকৰ ইয়াত বুকলেট নং। আপোনালোকৰ দুটা বুকলেট নং থাকিব। এখন থাকিব আপোনাৰ এনেদৰে কুৱেশ্যন পেপাৰ, যিটোত আপোনালোকে থাকিব আপোনাৰ কুৱেশ্যন, আৰু তাত আপোনালোকৰ লিখা থাকিব ওপৰত এনচাৰ বুকলেট বুলি। যিটো আপোনালোকে এনচাৰ বুকলেট নং হ'ব সেইটো আপোনালোকৰ 4টা ডিজিট বা 5টা ডিজিটত থাকিব। আৰু ঠিক তেনেদৰে আৰু OMR চিটৰ ওপৰত নাইবা আপুনি যিখন চিটত আপোনাক দিব সেই চিটখনৰ ওপৰত আপোনালোকৰ ইয়াত লিখা থাকিব যে কুৱেশ্যন বুকলেট নম্বৰ। ইয়াত থাকিব আপোনালোকৰ কুৱেশ্যন বুকলেট বুলি, আৰু যিটো আপোনালোকৰ কুৱেশ্যন পেপাৰখন থাকিব তাত আপোনালোকৰ থাকিব এনচাৰ বুকলেট নং বুলি। ঠিক তেনেদৰে আপোনালোকে যদি কুৱেশ্যন বুকলেটত আপোনালোকে প্ৰথমে ফিল আপ কৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে এনচাৰ বুকলেটত থকা যিটো সংখ্যা আছিল সেই 5 ডিজিট বা 4 ডিজিটৰ এটা সংখ্যা থাকিব। ঠিক এনেদৰে সেই ডিজিট সংখ্যাটো আপোনালোকে ইয়াত ভৰোৱাব লাগিব। যেনেদৰে ৰোল নম্বৰ ইয়াত আপোনালোকে ভৰোৱা আপোনালোকে গম পালে, ঠিক তেনেদৰে টেষ্ট বুকলেটটো ঠিক তেনেদৰে ভৰোৱাব লাগিব। আৰু যিসকল কেণ্ডিডেটে ইয়াত ভৰোৱাৰ পিছতো আপোনালোকৰ এই গোল চিনকেইটা দিয়াত আপোনালোকৰ ভুল হয়, আপোনালোকে এটা কাম কৰিব, ঘৰতে এটা প্ৰেক্টিচ কৰিব যে আপোনালোকে যাতে এই পৰীক্ষাত ভুল নহয়, কাৰণ পৰীক্ষাত আপোনালোকৰ 2খন OMR চিট দিয়া বাধ্যতামূলক নহয় বুলিয়ে ক'ব পাৰি। ইয়াত যেনেদৰে আপোনালোকে এনচাৰ বুকলেটখনত আপোনালোকৰ কুৱেশ্যন বুকলেটৰ নম্বৰটো লিখিলে, ঠিক তেনেদৰে কুৱেশ্যন বুকলেটখনতো আপোনালোকে এনচাৰ বুকলেটৰ নম্বৰটো লিখিব লাগিব। আৰু নেক্সট কামটো হৈছে যে পৰীক্ষাৰ মাজৰ সময়খিনিত এজন ইনভিজিলেটৰ আহিব যিজনে আপোনালোকক ইয়াত চাইন কৰিব দিব, আৰু আপোনালোকে সেই চাইনটো আপোনাৰ নিজৰ নামটো কমপ্লিটলি ইয়াত লিখিব লাগিব। যেনেদৰে মোৰ নামটো হৈছে পংকজ
পংকজ আৰু দাস। ইয়াত মই পুৰা কমপ্লিটলি মোৰ নামটো লিখিছোঁ, কিন্তু কিছুমানে কি কৰে ইয়াত আপোনালোকৰ যদি পংকজ দাস বুলি ধৰি ল'লোঁ, তাত আপোনালোকৰ কিছুমান লিখিব পি তাৰপিছত ইয়াত দাস, এনেদৰে চিম্পলি এনেদৰে নামটো লিখিব নোৱাৰে আপোনালোকে। আপোনালোকৰ ইয়াত ফুল নামটো লিখিব লাগিব। আৰু ইয়াত যেনেদৰে লিখা আছে ফুল চাইন অফ ইনভিজিলেটৰ আৰু ইয়াত লিখা আছে ফুল চাইন অফ কেণ্ডিডেট, ইয়াত আপোনালোকৰ পৰীক্ষাৰ্থী যিজন থাকিব আপোনালোকৰ পৰীক্ষাৰ দায়িত্বত তেওঁ ইয়াত চাইন কৰিব আৰু ইয়াত আপোনালোকৰ চাইন ল'ব। ঠিক তেনেদৰে আপোনালোকে এই এনচাৰবোৰ লিখোঁতে আপোনাৰ এইটো ভুল নকৰিব যে একৰ এনচাৰটো আপোনালোকে একতেই দিব, আৰু একৰ এনচাৰটো যদি আপোনালোকে 2 দিয়ে তেতিয়াহ'লে আপোনালোকৰ ইয়াত পৰীক্ষাত বহুত কুৱেশ্যনে এনেদৰে ভুল হয় বা ভুল হ'ব পাৰে আপোনালোকৰ। চ' আপোনালোকে এইবোৰ গুৰুত্ব দিব। ইয়াত আপোনালোকে যেনেদৰে কুৱেশ্যন বুকলেটত আপোনাৰ কুৱেশ্যন চাব, ঠিক তেনেদৰে যিটো কুৱেশ্যন চাইছে সেই কুৱেশ্যনটোৰ বিনিময়ত আপোনালোকে ইয়াত ঠিক সেই নম্বৰতে আপোনালোকে ইয়াত গোল চিনটো বহুৱাব, তেতিয়াহে আপোনালোকৰ শুদ্ধ হ'ব। আৰু যিসকলে ভাবি আছে যে মই 100 ভিতৰত 100 কৰিছোঁ বা 100ৰ ভিতৰত মই 95 এনচাৰ কৰিছোঁ, কিন্তু মোৰ ৰোল নম্বৰটো ভুল হৈছে, মই চাকৰি পামনে? মই ইয়াত আপোনালোকক থাম্বনেইলত কৈছোঁৱে যে আপুনি 100 পালেও ইয়াত চাকৰি নাপায়। যদি আপোনালোকৰ ৰোল নম্বৰ ভুল হয় নাইবা আপোনালোকৰ বুকলেট নম্বৰ ভুল হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত যিমান নম্বৰ পালেও ইয়াত আপোনালোকৰ 0য়ে হ'ব এনচাৰ। চ' আপোনালোকে ভালদৰে এইখিনি গুৰুত্ব দিব। যদি আপোনালোকে ডাইৰেক্ট ৰিকুৱাৰমেণ্টত বা আন এক্সামত কিবা এইবোৰ ভুল হৈছিল, এইবোৰ আপোনালোকে 100% শুদ্ধ কৰাৰ আপোনালোকে গুৰুত্ব দিয়ক। পৰীক্ষাৰ MCQৰ ওপৰতো গুৰুত্ব দিবই। ইয়াত কেনেদৰে লিখিব লাগে প্ৰথম ইন্ট্ৰডাকশ্যনখিনি সেইখিনি আপোনালোকে ভালদৰে চাই ল'ব। আৰু যদি ভিডিঅ'টোত অলপ হ'লেও আপোনালোকে কিবা শিকিব পাৰিছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ চেনেলটোত 100%ৰ 2% লোকে ছাবস্ক্ৰাইব কৰে। আপোনালোকে ভিডিঅ'টো চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰি নলয়, কাৰণ আপোনালোকে এটা ছাবস্ক্ৰাইবে আমাৰ বহুত উৎসাহিত কৰে। চ' আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আৰু আপোনালোকৰ কোনো বন্ধুৱে যদি এই বিষয়ে ভালদৰে নাজানে, তেওঁক তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁ ইয়াৰ পৰা অলপ হ'লেও কিবা শিকিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।